নমস্কাৰ নিউজ কেপিটেল আসামলৈ আপোনালোকক স্বাগতম জনাইছো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়কৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস এক আৱেগিক বাৰ্তা সমগ্ৰ ভাৰতবাসীৰ বাবে হয় তেওঁ কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী সমগ্ৰ ভাৰতবাসী হৃদয় জিনা এটি নাম এটা যুগৰ স্ৰষ্টা মহেন্দ্ৰ সিং ধোনী সম্পূৰ্ণ নাম মহেন্দ্ৰ সিং পান সিং ধোনী 1981 চনৰ 7 জুলাই তাৰিখে বিহাৰৰ ৰাঁচী বৰ্তমানৰ ঝাৰখণ্ডত জন্ম হৈছিল ভাৰতবাসীৰ বুকুৰ কুটুম ক্ৰিকেট জগতৰ সুদৰ্শন তাৰকা মহেন্দ্ৰ সিং ধোনী মাহি কেপ্টেইন কুল এমএছডি আৰু থালা নামেৰে বহুল সমাদিত মহেন্দ্ৰ সিং ধোনীৰ জন্ম হৈছিল এটি হিন্দু ৰাজপুত পৰিয়ালত দেউতাকৰ নাম পান সিং আৰু মাক দেৱকী দেৱী একমাত্ৰ ভাতৃ নৰেন্দ্ৰ সিং ধোনী এগৰাকী ৰাজনীতিক আৰু ভনী জয়ন্তী এগৰাকী ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী ধোনীৰ পিতৃয়ে মেকনৰ মেনেজমেণ্টৰ কামৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আৰ্থিকভাৱে সবল নাছিল মহেন্দ্ৰ সিং ধোনীৰ পৰিয়াল ৰাঁচীৰ জৱাহৰ বিদ্যা মন্দিৰ স্কুলত অধ্যয়ন কৰিছিল ধোনীয়ে ফুটবল খেলৰ গোলকিপাৰ আৰু বেডমিণ্টন খেলুৱৈ হিচাপে পৰিচিত আছিল মাহি গোলকিপাৰৰ পৰা উইকেট কিপাৰলৈ মাহিৰ এক স্বপ্নিল যাত্ৰা এদিন ইউনিয়ন ফুটবল টিমৰ কোচজনে উইকেট কিপাৰ কৰিবলৈ মাহিক পঠিয়ালে এটা লোকেল ক্লাবৰ ক্ৰিকেট টিমলৈ সৌভাগ্যবশতঃ সেদিনা খেলত অংশগ্ৰহণ কৰিব পৰা নাছিল টিমৰ উইকেট কিপাৰজনে আৰু এমএছ ধোনীয়ে উইকেট কিপিং কৰিবলৈ সুযোগ পালে সকলোৱে নিৰাশ হৈছিল কি খেলিব কোনোদিন উইকেট কিপাৰ হৈ নোপোৱা এই গোলকিপাৰজনে কিন্তু সকলোকে আচৰিত কৰি ধোনীয়ে ইমানেই চমৎকাৰ প্ৰদৰ্শন কৰিলে যে কমাণ্ডাৰ ক্ৰিকেট ক্লাবত 1995 চনৰ পৰা 1998 চনলৈ একেৰাহে 3 বছৰ উইকেট কিপিং কৰিবলৈ সোণালী সুযোগ পালে ঘণ্টাৰ পিছত ঘণ্টা অনুশীলন কৰিবলৈ ধৰিলে ধোনীয়ে আৰু গোলকিপাৰৰ পৰিৱৰ্তে উইকেট কিপাৰৰ কেৰিয়াৰ আৰম্ভ হয় এমএছ ধোনীৰ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে ধোনী অধিক জড়িত হৈ পৰে ক্ৰিকেট জগতত কিন্তু আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈছিল ধোনী আৰু ৰেলৱে বিভাগৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হৈ 2001 চনৰ পৰা 2003 চনলৈ টিটিই হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে খড়গপুৰ ৰেলৱে ষ্টেচনত অত্যন্ত উদাৰ মনোবৃত্তিৰ গৰাকী এমএছ ধোনীক লৈ সুখী আছিল সহকৰ্মীসকল ৰেলৱে চাকৰিৰ সমান্তৰালকৈ ধোনীয়ে চলাই গৈছিল ক্ৰিকেটৰ অনুশীলন ধোনীৰ খেল চাই অভিভূত হৈ দেৱল সাহাই আৰু ধোনীক অন্তৰ্ভুক্ত কৰে চেণ্ট্ৰেল কোল ফিল্ড লিমিটেড টিমত এবাৰ দেৱল সাহাই ধোনীক প্ৰতিটো 6 মৰাৰ বিনিময়ত 50 টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে লাহে লাহে ধোনী হৈ পৰে আৰু অধিক পাৰদৰ্শী 1999 চনৰ পৰা 2000 চনলৈ বিহাৰৰ ৰঞ্জী টিমত খেলাৰ সুযোগ পায় ধোনীয়ে বিহাৰ আণ্ডাৰ 19 স্কোৱাড আৰু ঝাৰখণ্ড টিমত খেলি থকাৰ সময়ত ধোনীৰ সুন্দৰ প্ৰদৰ্শন দেখি নেশ্যনেল ক্ৰিকেট একাডেমীলৈ এক প্ৰতিবেদন পঠিয়াই প্ৰকাশ কুদ্ৰাৰ নামৰ পৰ্যবেক্ষকজনে BCCIৰ দ্বাৰা চলোৱা টেলেণ্ট স্পটিং ইনিচিয়েটিভত আমন্ত্ৰণ জনোৱা হয় ধোনীক লগে লগে আৰম্ভ হয় এমএছ ধোনীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বৰ্ণিল যাত্ৰা ইণ্ডিয়া এ টিমত ধোনীক লোৱা হয় কেনিয়া ভ্ৰমণৰ বাবে আৰু পৰৱৰ্তী সময়ত ধোনী হৈ পৰে টিম ইণ্ডিয়াৰ এক অন্যতম সদস্য ৰাহুল দ্ৰাবিড়ে অনুভৱ কৰে ধোনীৰ মাজত থকা বেটিং পৰাক্ৰমৰ কথা আৰু সুযোগ দিয়া হয় বাংলাদেশৰ বিৰুদ্ধে খেলা ধোনীৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল কিন্তু প্ৰথমখন খেলতে 0 ৰানত আউট হৈ নিৰাশ হৈ পৰে ধোনী বাংলাদেশৰ বিৰুদ্ধে বাকি কেইখন খেলতো ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ধোনীয়ে কিন্তু তাৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে ওডিআই সিৰিজত পুনৰ নিজক পৰীক্ষা কৰিবলৈ সুযোগ দিয়া হয় ধোনীক সুযোগ সন্ধানী ধোনী পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচতে 123টা বলত 148 ৰান কৰি নিজৰ দক্ষতা প্ৰমাণ দিয়াৰ লগতে আলোড়নৰ সৃষ্টি কৰে সমগ্ৰ দেশত কেতিয়াও আৰু পিছলৈ ঘূৰি চাবলগীয়া নহল এমএছ ধোনীয়ে ধোনীক লৈ দেশবাসীয়ে ইমানেই আশাবাদী হৈ পৰিল যে 2007 চনৰ বিশ্বকাপত দুখন মেচত 0 ৰানত আউট হোৱা ধোনীৰ ৰাঁচীৰ নিৰ্মীয়মান বাসগৃহত সমৰ্থকসকলে অনিষ্ট সাধন কৰে কিন্তু পৰৱৰ্তী সময়ত ধোনীৰ প্ৰদৰ্শন অধিক সুন্দৰ হ'বলৈ ধৰে ধোনীক দিয়া হয় ভাইচ কেপ্টেইনৰ দায়িত্ব ৱৰ্ল্ড কাপ টি20 ধোনীক অৰ্পণ কৰা হয় কেপ্টেইনৰ দায়িত্ব 2011 চনৰ বিশ্বকাপত ধোনীক নেতৃত্বাধীন ভাৰতীয় দলে সুদীৰ্ঘ 28 বছৰ পিছত বিশ্বকাপ অৰ্জন কৰি ইতিহাস ৰচনা কৰে টেষ্ট ক্ৰিকেটতো সমানে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অহা ধোনীয়ে 2014 চনৰ 30 ডিচেম্বৰত অৱসৰ লয় টেষ্ট ক্ৰিকেটৰ পৰা স্কুলীয়া সংগী সাক্ষী সিং ৰাৱতৰ সৈতে বিবাহ হয় ধোনী জিভা ধোনী সাক্ষী আৰু মাহিৰ তনয়া বলিউডৰ অভিনেতা জন আব্ৰাহাম আৰু বিপাশা বসুৰ ভাল বন্ধু মাহি জনপ্ৰিয় অভিনেতা জন আব্ৰাহামৰ দৰে দীঘল চুলি ৰাখি ভাল পোৱা মাহিৰ বাইক ৰাইডিং আৰু কাৰ ৰাইডিঙৰ প্ৰতি অতি আগ্ৰহী ইফালে দৰিদ্ৰ আৰু আৰ্তজনৰ প্ৰতি থকা দয়াশীল মাহিয়ে ক্ৰিকেট জগততো আগবঢ়াই অহা অনবদ্য অৱদানৰ বাবে প্ৰদান কৰা হয় পদ্মশ্ৰী পদ্মভূষণ আৰু ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা ইণ্ডিয়ান টেৰিটৰিয়েল আৰ্মিৰ দ্বাৰা লেফটেনেণ্ট কৰ্নেল ৰেংকৰ সন্মান দিয়া হয় মহেন্দ্ৰ সিং ধোনীক 2016 চনত মাহিৰ জীৱনৰ ওপৰত এমএছ ধোনী দ্য আনটোল্ড ষ্টৰী নামেৰে চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় য'ত অভিনয় কৰে সদ্যপ্ৰয়াত সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতে কিংবদন্তি পুৰুষ মহেন্দ্ৰ সিং ধোনী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক
MS ধোনীৰ নেতৃত্বত খেলিব পোৱাটো সৌভাগ্যৰ কথা বুলি কয় ক্ৰিকেটাৰ ভগৱান শচীন তেণ্ডুলকাৰে দুবাৰকৈ ভাৰতবাসীক বিশ্বকাপ অৰ্জনৰ সোৱাদ দিয়া মাহী আছিল বেষ্ট ফিনিচাৰ আৰু সময় উপযোগী ডিচিছন মেকাৰ কেপ্টেইন কুল হিচাপে পৰিচিত মাহীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ সময়তো প্ৰিয়মান হৈ পৰে ভাৰতবাসী অনাগত দিনত মাহী সকলো ক্ষেত্ৰতে জিলিকি থাকক এটি ভাল নক্ষত্ৰ হৈ ভাৰতবাসীৰ হৃদয়ে হৃদয়ে বৈ থাকক মাহীৰ যুগমীয়া স্মৃতি